নমস্কাৰ মই মনোজ শইকীয়া মোৰ ইউটিউব চেনেল এটমি মনোজ পটকল আপোনালোকক স্বাগত জনাইছোঁ আজি আপুনি এটমিত জড়িত হৈ আপুনি আপোনাৰ যিটো আইডি হয় আইডি এটা কাৰ্ড পোৱা যায় সেই কাৰ্ডটো আপুনি কেনেকৈ ডাউনলোড কৰিব তাৰ বিষয়ে নাজানে তাৰ বিষয়ে মই আইডি কাৰ্ডটো কেনেকৈ ডাউনলোড কৰে আপুনি সকলোকে মই সম্পূৰ্ণ প্ৰচেছখিনি আজি দেখাই দিম আপুনি আপোনাৰ মোবাইলত এটমিৰ যিটো মোবাইল এপ আপুনি সেই এপছটো আপুনি ডাউনলোড কৰি ৰাখিব লাগিব ডাউনলোড কৰি আপুনি সেটিংছ কৰিব লাগিব সেটিংছ কৰাৰ পিছত আপোনাৰ আইডিটো লগইন কৰি থাকিব লাগিব লগইন মোৰ এই আইডিটো মোৰ একাউণ্ট এপছটোত মই প্ৰথম সোমাই যাব লৈছোঁ খুলিছোঁ বৰ্তমান মোৰ এপছটো খোল খাইছে দেখাচ্ছে ওপৰত লগ আউট আৰু জইন আছ দেখাইছে ৰাইট সাইডে আৰু লেফট সাইডে আপোনাৰ তিনিটা যিটো আঁচ দেখা হৈছে তাত আপুনি চুই দিব মই তাৰ টিক কৰিব টিক আঁচ তিনিডাল আপুনি লগে লগে আপোনাৰ ইয়াত দেখাইছে ইয়াত মোৰ নাম লিখা দিছে মনোজ শইকীয়া আইডি ইয়াত এডিট মাই একাউণ্ট জইন আছ লগ আৰু ছেটিংছ হৈছে মোৰ আপুনি মই দাম এডিট মাই একাউণ্টৰ ইয়াত গ'লে আমি আইডিটো আইডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিম ডাউনলোড কৰিবৰ কাৰণে মই প্ৰচেছ দেখাই আছোঁ নেটটো শ্ল' কাৰণে আপোনালোকৰ অলপ প্ৰব্লেম হৈছে ইয়াত আপোনাৰ জইন কৰোঁতে যিটো আপোনাৰ পাছপোৰ্ট দিয়া আছিল এই পাছপোৰ্টটো আপুনি মাৰি দিব লাগিব টাইপ কৰিব ইয়াৰ পিছত যিটো অ'কে চিম্বল অ'কে লেখা আছে নীলাকে এই অ'কেটো আপুনি পাছ কৰিব নেটৰ কাৰণে অলপ হেৰি হৈ আছে আপোনাৰ এডিট মাই একাউণ্টত আহি গ'ল তেতিয়া ডাউনলোড এটমি ডাইৰেক্টলি স্পনচাৰ এপ্লিকেশ্যন ইয়াত হৈছে যিটো লিখা আছে ছেকেণ্ডত আইডেণ্টি কাৰ্ড ইয়াত আপুনি ক্লিক কৰিব ডাউনলোডিং আইডেণ্টি কাৰ্ড মই এতিয়া ক্লিক কৰিছোঁ মোৰ আইডেণ্টি কাৰ্ডটো আহিব বৰ্তমান আহি আছে নেটৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে ইয়াত আপোনাৰ দেখা পাইছে প্ৰথমতে হৈছে এটমি ডাইৰেক্ট ADN যিটো মোৰ আইডি হয় আইডি নাম্বাৰ হৈছে তলত দেখা পাইছে মোৰ নামটো লিখা আছে আপুনি এইটো স্ক্ৰীনশ্বট মাৰি লৈ লওক স্ক্ৰীনশ্বট মাৰি ৰাখিলে তাৰপিছত আপুনি প্ৰেছ কৰিব এপছটো পাই এতিয়া ওলাই যাব এপছটো পৰা ওলাই গৈ আপোনাৰ গেলেৰীটো ছেভ হৈ গ'ল গেলেৰীলৈ আপুনি যাব গৈ ইয়াত ৰাখিলে এইটো আপোনাৰ দেখা পাইছে যে ইয়াত আপোনাৰ আইডি ইয়াত যিটো এডিট আছে এডিটত যাব এডিটত গৈ আপুনি ক্ৰপ কৰিব ক্ৰপ হৈ গ'ল ক্ৰপ এইটো দেখাই যাম তাৰপিছত আপুনি এইটো আপুনি কাৰ্ডটো তো আইডেণ্টি কাৰ্ডৰ গোটেই বনাই ল'ব পাৰে আপুনি যে এটমিক কাম কৰি আছে ইয়াত প্ৰমাণ হয় আইডেণ্টি কাৰ্ডটোৱে আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব
যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়া মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ এভৰিৱান।